এই দোস্ত আজি মই উপস্থিত আছোঁ ৰঙিয়াৰ কৰৰা গাঁৱত। যিহেতু ইয়াত দৌল মহোৎসৱ চলি আছে, তো আজি তাত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছে। হয়, আজি আমাৰ মাজত আছে বিতুপন দা। আপুনি এতিয়া কি ক'ব যে আপুনি সৰুৰে পৰাই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে, আৰু এতিয়া আপুনি অনুষ্ঠান বাকী আধা ভাগ আপুনি ল'ব লগা হৈছে। হয়, আচলতে শ্ৰী শ্ৰী বুনা সত্ৰ কেন্দ্ৰগুৰি বৰহাট ক্ষেত্ৰত আজি ৬২ বছৰে কৰৰা তৰণীবাসী ৰাইজে লগ হৈ আমাৰ ঐতিহ্যমণ্ডিত সত্ৰৰ পৰা আমি শ্ৰী শ্ৰীকৃষ্ণ জয়ন্তীৰ মহোৎসৱটি উদযাপন কৰি আহিছোঁ। আৰু এইবাৰ আমাৰ ৬২ সংখ্যক মহোৎসৱ। গতিকে এই ৬২ সংখ্যক মহোৎসৱত আমি ৩ দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছিলোঁ, আৰু সেইমতে আমি প্ৰথম দিনা নৃত্য প্ৰতিযোগিতা, দ্বিতীয় দিনা নাগাৰা নামৰ লগতে আজি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। আৰু এই সাংস্কৃতিক সন্ধিয়াত আমি আমন্ত্ৰণ জনাইছিলোঁ বেহাৰবাৰী আউটপোষ্টৰ অসমীয়া জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা বসুমতাৰী দা আৰু তৰাবাইক আমি আমন্ত্ৰণ জনাইছিলোঁ, আৰু সেইমতে তেওঁলোকে আজি সাংস্কৃতিক শিল্পী কোন আছে? হয়, আৰু সাংস্কৃতিক শিল্পী হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ অসমৰ খ্যাতনামা কণ্ঠশিল্পী ৰিংকু প্ৰিয়ম আৰু নৱনীতা শৰ্মা। আৰু যদিও চৰকাৰৰ এতিয়া কৰোণা ভাইৰাছ লকডাউন এইখন লগত কিছু কথা বতৰা চলি আছে, কি ক'ব? বিগত বছৰতো আমি কৰোণা ভাইৰাছৰ আগে এই মহোৎসৱ ভাগি পতা হৈছিলে, এইবাৰো ঠিক? হয়, আচলতে আমাৰ যি কৰোণা মহামাৰীৰ আৱিৰ্ভাৱ হৈছিল, আৰু কৰোণা মহামাৰীৰ আৱিৰ্ভাৱ হোৱাৰ আগমুহূৰ্তত আমাৰ যোৱা বছৰ দৌল উৎসৱটো সমাপন হৈছিল। যোৱা বছৰ ৮, ৯, ১০ মাৰ্চত দৌল উৎসৱ অনুষ্ঠিত কৰা হৈছিল। সেয়েহে আমি কৰোণা মহামাৰীৰ পৰা যিটো লকডাউন দিয়া হৈছিল, লকডাউনৰ প্ৰভাৱ পৰা নাছিল, আৰু সেই হিচাপত আমি দৌল মহোৎসৱ সমাপন কৰাৰ পিছত লকডাউন দিছিল। গতিকে আমাৰ বিশেষ অসুবিধা হোৱা নাছিল। কিন্তু এইবাৰো আমাৰ যিহেতু এতিয়া আনলক প্ৰক্ৰিয়া চলি আছে, লকডাউন এতিয়া নাই, গতিকে আমি সুন্দৰভাৱে আমি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিবলৈ সক্ষম হৈছোঁ। তো এতিয়া তৰামাইৰ লগত অলপ কথা পাতি ল'ব লাগছিল। উপস্থিত আছে বেহাৰবাৰী খ্যাত তৰামাই। এয়া আপোনালোকক দেখুৱাইছোঁ। হয়, আপোনাৰ সম্পূৰ্ণ নামটো ক'বচোন। মোৰ নাম সম্পূৰ্ণ তৰামাই নগৰানী। হয়, আপোনাৰ অৰিজিনেল নামটো ক'বচোন। আচ্ছা, অৰিজিনেল নামটো মোৰ নাম সীমা বৰুৱা। হয়, গোটেইখিনি লগ কমেই হৈছে, মানে অফিচতে হৈছোঁ আৰু এপিছডতে। তাৰ বাহিৰেতো বন্ধই আছিলে বাৰু। আজি ইয়ালৈকে আহিছোঁ ৰঙিয়া। আৰু আপুনি যে এতিয়া ৰঙিয়ালৈ আহিছে, কণমানি থৈ আহিছে? কণীকেইজনী ঘৰতে থৈ আহিছোঁ। ঘৰতে আছিল। আৰু বি এছ এফ ভিডিঅ' ভালেই খবৰ। BSF আছে বৰ্ডাৰত। ইয়ালৈ আহিছোঁ বুলি গম নাপায় বাৰু, মনে মনে আহিছোঁ। ইয়াত আহি আপোনাৰ কেনেকুৱা লাগিল? এতিয়ালৈকে ভালেই লাগিছে। মই অনুষ্ঠান আৰম্ভ কৰা নাই, আহি মানুহখিনি লগ পাইছোঁ। মানুহখিনি যি ধুনীয়াকৈ আদৰিছে, মাতবোল কৰিছে, ভাল লাগিছে। সকলোৰে সমভাগী হৈ উপস্থিত থাকিম বুলি মই কথা দিলোঁ, আৰু আজিৰ এই সাংস্কৃতিক অনুষ্ঠান সফল হ'ব বুলি আশা কৰিলোঁ। আৰু মই এই সাংস্কৃতিক অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰা বুলি ঘোষণা কৰি আমাৰ দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। হৰি নামৰ ৰাখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা দহে ব্ৰহ্মাণ্ডক ভেদি। আজি আপোনাৰ ইয়াত আহি কেনেকুৱা লাগিল? ৰঙিয়াত আহি অনুষ্ঠান কৰি কেনেকুৱা লাগিল? ভাল লাগিল। আৰু আপুনি বহুত গান গালে, ভাল লাগিল আপোনাৰ গান শুনি। আপুনি কি ক'ব? মই এনেই মাজে মাজে মই একচুৱেলি গানৰহে মানুহ আছিলোঁতো, এতিয়া এক্টিঙত আহি গ'লোঁ। এইকাৰণে গান দুই এটা গাওঁ আৰু। सेल्फी तोरा थोड़ा ले 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 सेल्फी ले 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 सेल्फी तोरा थोड़ा ले ले। हाँ जानू, हाँ जानू, हाँ हैप्पी होली।
बोला तो था मैंने। फिर से बोल रही हूँ, हैप्पी होली। हाँ ठीक हो ना, खाना खा लिया? हाँ हाँ, नहीं बच्चा है, मैं हूँ। हाँ हाँ घर पे हूँ। मिसा कथा কৈ আহিছোঁ, গম নাপায়। हेलो, हाँ हाँ हाँ, नहीं घर पे हूँ। जानू नहीं, झूठ क्यों बोलूँगी? मिसा कथा क्यों कम न? निजर गिয়েকক किबा मिसा कथा कয় नेকি? हेलो, हाँ नहीं घर पे हूँ, कहीं नहीं आई हूँ। नहीं मैं प्रोग्राम पे तो बिल्कुल ही नहीं आई हूँ। क्या? বসুদা? नहीं বসুদা नहीं आया है। किसने बोला? नहीं বসুদা আহিব নেকি আলে? हेलो जानू, नहीं कमिटी ने मुझे नहीं बोला है। हाँ नहीं तो मैं चली जाऊंगी। हाँ ठीक है ओके। বসুদা আহিব নেকি আলে? নাহে তো আপুনি কি কৰি আছে ইয়াত? তোক আহিব বুলি শুনা পাই আহি গেলো মই। মোক কিন্তু কমিটিয়ে মিছাকে কৈছে জানানে? এইজন আহিলে মই আহিম নেকি বাৰু কওকচোন? আৰু মই আহিলে তোৰ কি অসুবিধা হয় ন? থানাটো শান্তি নিদিয়ে, পিছে ঘূৰি ফুৰে। এতিয়া আকৌ ইয়াতো মোৰ খাবলৈ আহি পাই গ'লহি মানে। ইয়াতনো মই তোক কি দিগদাৰ দিলোঁ? মোৰ ঘৰটো অলপ ওচৰত নাই, কাৰণে আহিছোঁ মই। হোলীৰ দিনাখনো শান্তি নিদিয়ে দেখিছে। থানা Soledad,